हेलो दोस्तों, वेलकम टू माई चेनेल। मैं ইয়াৰ হানান আপোনালোকে চাই আছে ইয়াৰ হানান চেনেল। আজি মই ভিডিঅ' বনালোঁ। একচুৱেলি আপোনালোকে যদি নতুন ইউটিউবাৰ হয় আৰু ইউটিউব চেনেল খুলিব বিচাৰে আৰু ইউটিউব চেনেলত আপোনালোকে বহুত দিনৰ পৰা কষ্ট কৰি আছে, ছাকচেছ হোৱা নাই, ভাবি আছে যে কাৰোবাৰ পৰা ইউটিউব চেনেল মানে কিনি লওঁ ইয়া ৱাচ টাইম। আজিকালি ফেচবুক ইউটিউবত বহুত আছে যে ছাবস্ক্ৰাইবাৰ বঢ়াই দিব আৰু ৱাচ টাইম দি দিব। সেইবিলাক একো লাভ নাই, আপোনাৰ ছাবস্ক্ৰাইব বাঢ়িব ঠিকেই, সেইটো নন ড্ৰপ ছাবস্ক্ৰাইবেই দিব, কিন্তু সেইবিলাক আপোনাৰ সেইবিলাক ছাবস্ক্ৰাইবৰ পৰা আপুনি ভিউ নাপায়। সেইটো কাৰণে এইবিলাক এইবিলাক শ্বৰ্টকাট মেথডত কেতিয়াও নাযাব। আপোনাৰ নিজে কষ্ট কৰক, নিজে কণ্টেণ্ট ভাল কণ্টেণ্ট ঢালক, চেষ্টা কৰিয়ে থাকক ভাল কণ্টেণ্ট দিয়াৰ। আপুনি ছাকচেছ হ'ব এদিন, হ'বই ছাকচেছ। যেনেকুৱা মোৰো ষ্টাৰ্টিঙত ভিউ অহা নাছিলে, পিছে মই সদায় মানে কণ্টিনিউছ কিবা মানে ভাল কণ্টেণ্ট বিচাৰি মই এড কৰিব চেষ্টা কৰিছোঁ, কৰি আছোঁ। সেইটো কাৰণে ভিউ লাহে লাহে আহি যায়। আপোনালোকে কষ্ট কৰক, ছাবস্ক্ৰাইব আপুনি নিজেই পাব। আৰু সেইবিলাক শ্বৰ্টকাট ফৰ্মুলাত, শ্বৰ্টকাট হেৰিত আপোনালোকে নাযাব কেতিয়াও। সেইবিলাক চব ভুৱা হয়, ফ্ৰড হয়। আপোনাক দিব, আপোনাক 2000-3000 টকাত ছাবস্ক্ৰাইব দিব, 1000 ছাবস্ক্ৰাইব, 2000 ছাবস্ক্ৰাইব দিব, কিন্তু সেইবিলাক ছাবস্ক্ৰাইবৰ পৰা আপুনি কেতিয়াও ভিউ নাপায় আৰু ভিউ নাহে কেতিয়াও। আৰু ৱাচ টাইমো পায়, কিন্তু সেইবিলাক ৱাচ টাইম পিছে 10 দিন 15 দিনমান পিছত ৱাচ টাইমবিলাক ডাউন হৈ যায়। সেইটো মনেটাইজেশ্যনত কাউণ্ট নহয়। আপুনি সেইবিলাক চেষ্টা নকৰিব। আপুনি নিজে কষ্ট কৰি থাকক আৰু ভাল কণ্টেণ্ট বিচাৰি ভাল কণ্টেণ্ট দিয়াৰ চেষ্টা কৰক, ভাল এটা ভিডিঅ' বনোৱাৰ চেষ্টা কৰক আৰু ছাকচেছ হৈ যাব আপোনাৰ। আপুনি কোনো প্ৰব্লেম নাই। আৰু ইউটিউব আজিকালি নিউ ইউটিউবাৰ প্ৰমোট কৰে, নিজে ইমপ্ৰেশ্যন আহি যায়, নিজে ভিউ আহি যাব, কিন্তু ভাল কণ্টেণ্ট দিব লাগিব আপোনালোকক। আৰু সেইবিলাক ফ্ৰডৰ ওপৰত নকৰিব যে ছাবস্ক্ৰাইব কিনি লওঁ ইয়া ভিউজ কিনি লওঁ, এইবিলাক কেতিয়াও নকৰিব। এইবিলাক একদম ফ্ৰড হয়। আপুনি এইবিলাকক ট্ৰাষ্ট নকৰিব, একদম ট্ৰাষ্ট নকৰিব। আজিকালি ইউটিউবত বহুত পাব আপুনি 250 টকাত আপুনি ভিউ, 250 টকাত ছাবস্ক্ৰাইব, বা 2000 টকাত 1K ছাবস্ক্ৰাইব, এনেকুৱা বহুত পাব, কিন্তু সেইবিলাক একদম ফ্ৰড হয়। সেইবিলাক ছাবস্ক্ৰাইবৰ পৰা আপুনি কেতিয়াও ভিউ নাপাবই। আৰু সেইবিলাকৰ ফ্ৰডবাজিত আপুনি মতলব নফচাৰ চেষ্টা কৰিব। সেইবিলাক নিজে কষ্ট কৰক। আৰু আপোনালোকে যদি ইউটিউব চেনেল বনাই আছোঁ, নিজে আপোনালোকে এজন ভাল বুজাৰ মানুহ, বুজি পায়, সেইটো কাৰণে ইউটিউব চেনেল বনাব খুজি আছে। যদি বুজে সেনেকুৱা কাম নকৰিব, আপোনাক কেতিয়াও নকৰিব। নিজে কষ্ট কৰক, ভাল কণ্টেণ্ট বনাওক, আপলোড কৰি থাকক সদায়, কণ্টিনিউছ এটা টাইমত আপলোড কৰক, আপলোড কৰি থাকক। কেতিয়া নহয় কেতিয়া এটা ভিডিঅ' ভাইৰেল হ'বই। সেই এটা ভিডিঅ'তে আপোনাৰ পূৰা ছাবস্ক্ৰাইব কমপ্লিট হৈ যাব, ৱাচিং আৱাৰ্ছ কমপ্লিট হৈ যাব। সেইটো কাৰণে আপোনালোকে কেতিয়াও ফ্ৰডৰ সেইবিলাক মানে শ্বৰ্টকাট ৰাস্তাত কেতিয়াও নাযাব। আৰু গ'লেও মানে লাভ নাই, পইচা এনে টকাটো যাব আৰু একো লাভ নাই। সেইটোৱে মই ক'ব লগা যিখিনি কৈ দিলোঁ। বাকী আপোনালোকে চিন্তা কৰক কি কৰিব নকৰিব। আৰু যিয়ে নহওক, চেনেলত নতুন আহিছে যদি লাইক ছাবস্ক্ৰাইবটো কৰি দিব আৰু বেল আইকনটো বজাই দিব। ঠিক আছে, আশা কৰোঁ আপোনালোকে ভালে থাকক। থেংক ইউ।